নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক মোৰ অন্য এটি ভিডিঅ'লৈ। তো সকলোৱে মৰম আশীৰ্বাদ কৰিব। তো আজি আমি যাম হৰি মন্দিৰলৈ। তাত জেঠমহীয়া গোঁসাই কাজ আছে। তো ঘৰৰ সকলোবোৰ ওলাইছে। এই আমাৰ ই ৰিক্সা আহি পালে। আচলতে এই কাজখন যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল যদিও বিশেষ কাৰণগত যোৱাকালি ভিডিঅ' ল'ব নহ'ল। চ' আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ। যোৱাকালি বহু দূৰ দূৰণি যাত্ৰীয়ে তাত গৈ ভোটা দিছিলে। তো যোৱাকালি দেখুৱাব নোৱাৰিলোঁ, যেতিয়া আজি আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব বন্ধুসকল। এয়া আমি আহি পাই গ'লোঁ হৰি মন্দিৰ। এই মন্দিৰটো আমাৰ শিৱবাজাৰৰ নিকটৱৰ্তী গাঁও ২ নং চিঙাপাত অৱস্থিত। বৰ্তমান নিৰ্মাণৰ অৱস্থাত আছে। নতুনকৈ ইয়াৰ ৰাইজে নিৰ্মাণ কৰি আছে। তো ব'লক ভিতৰলৈ যাওঁ। এতিয়া সেৱা লোৱাৰ টাইম হৈছে। আমি এবাৰ সেইফালৰ পৰা আহি কিনে আকৌ ভিতৰত সোমামহি। এবাৰ আপোনালোকক ভিতৰখন দেখুৱাই লওঁ। ইয়াত আজি হোমো কৰিছে। সকলো ৰাইজে এতিয়া হোমৰ সেৱা ল'বৰ কাৰণে আহিছে। এইফালে আপোনাৰ ডাঙৰকৈ এখন ৰভা পাতিছে। ইয়াত দৰ্শনাৰ্থীসকল জিৰাবৰ কাৰণে। লগতে এই ৰভাতলিতেই যোৱাকালি সকলো ৰাইজে ফুটা জ্বলাইছিলে। ইয়াত শাৰীকৈ ফলবোৰ থোৱা আছে। এতিয়াও চাকিবোৰ জ্বলিয়ে আছে প্ৰায়। তো আহক এতিয়া ভিতৰলৈ যাওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দাদা অলপমান চাব দেই। হয় হয় এইফালে হয়। বন্ধুসকল, আপোনালোককো অলপ দেখাওঁ পূজাৰীয়ে কেনেধৰণে কি কৰিছে। ইয়াৰ হোমৰ জুই জ্বলি আছে এতিয়াও। বন্ধুসকল, আপোনালোকে যে এই ৰভাখন যে খালী দেখিছে, তাৰ অন্য কাৰণ একো নাই। আচলতে কমিটিয়ে শোভাযাত্ৰাৰ আয়োজন কৰিছিলে। চ' প্ৰায়বোৰ মানুহ শোভাযাত্ৰা গুচি গৈছে। তো সেইবাবে খালী দেখিছে। এইফালে অকণমান আহিলোঁ। এতিয়া কেমেৰা লৈ থওঁ, কেতিয়া চুলিত হাত অলপ ক'ব নোৱাৰো দেই, বেয়া নাপাব কোনোৱে।
এয়া আমাৰ চিত্ৰতা আয়োজক এই অনুষ্ঠানৰ চলি আছে যোৱাকালি কেনেকুৱা গ'ল? যোৱাকালি আমাৰ প্ৰায় 2000 মানুহ হৈছে তাৰে 14শ মানুহে আপোনাৰ নিশা গ্ৰহণ কৰিছে এতিয়া দুপৰীয়া ভোগ আছে যোৱাকালি ভোটা কিমান মান হৈছে? এয়া আমি এতিয়া ভোগ খাবলৈ আহিলোঁ। ইয়াত সকলো দৰ্শনাৰ্থীৰ কাৰণে ভোগ আৰু অন্নৰ ব্যৱস্থা কৰিছে। তিনিটা টাইমতে কৰিছে এওঁলোকে। বন্ধুসকল, এয়া দেখিছে ধুনীয়া পৰিৱেশৰ সৈতে হাতীহতে শোভাযাত্ৰা দল আহি পালে। এয়া চাওক, এইফালে ঠেলাত ধুনীয়াকৈ মন্দিৰৰ প্ৰতীক চিহ্নটো বনাইছে। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰি মাৰিব লাগিব। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ভয় নাথাকে যেন। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।